নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এডুকেশ্যন ফৰ আছাম এক্সাম। চ' বন্ধুসকল, আপোনালোকে SSC GDৰ কাৰণে কি কি ডকুমেণ্ট নিব লাগিব সবিশেষ এই ভিডিঅ'টোত উপস্থাপন কৰা হৈছে। চ' বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকে প্ৰথমতে গেটত যেতিয়া থিয় হ'ব তেতিয়া তোমালোকৰ এড্ৰেছ প্ৰুফৰ কাৰণে এখন ডকুমেণ্ট বিচাৰিব। তাৰ বাবে তোমালোকে পান কাৰ্ড নাইবা আধাৰ কাৰ্ড নাইবা ড্ৰাইভিং লাইচেন্স যিকোনো এখন থাকিলেই হ'ল। তাৰপিছত তোমালোকে গেটৰ ভিতৰত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণেও শাৰী পাতিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তোমালোকে মেট্ৰিকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক চাৰ্টিফিকেট লৈ যাবা আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেটো লগত লৈ যাবা, কাষ্ট চাৰ্টিফিকেটো লগত লৈ যাবা আৰু তোমালোকৰ দৰকাৰী যিবোৰ চাৰ্টিফিকেট সকলো লৈ যাবা। এডমিট কাৰ্ডখন প্ৰথমতে তোমালোকে লগত লৈ যাবা আৰু এইখিনি আছে ডকুমেণ্ট তোমালোকৰ বন্ধুসকল, এই সকলোখিনি তোমালোকে মনত লৈ যাবা। চ' বন্ধুসকল, এইটোৱে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ।